Hello friends, good morning to all. Again welcome my channel Atwa Travel. Today we are going to Obhaibui Park. If you interesting, please don't skip the video. Follow me. হেল্ল' বন্ধুসকল, আমি আহি পালোঁ অভয়াপুৰী কয়াকুজি পাৰ্ক। ভিতৰত কি আছে চাওঁ আৰু আপোনালোককো দেখুৱাম। তেনেহ'লে বলক ভিতৰত যাই ভিডিঅ' কৰি আছোঁ। টিকেট কাটিলোঁ, এতিয়া ভিতৰত সোমাম। মানে এজনৰ 50 টকাকৈ লৈছে, পাৰ্কিঙৰ কাৰণে আপোনাৰ 10 টকা লৈছে। বলক চাই আহোঁ কি আছে। তেনেহ'লে আহোঁ। এয়া হৈছে টিকেট, দুখন আমাৰ আৰু এখন বাইকৰ। গতিকে চাওক, 3খনকৈ টিকেট দিছে আমাৰ ইয়াতে। গতিকে পাৰ্কিং কৰিলোঁ বাইকখন। এতিয়া ভিতৰত সোমাম, চাওঁ কি আছে বলক। এতিয়া আমি ওপৰত উঠি আছোঁ। ওপৰৰ পৰা এটা বঢ়িয়া ভিউ দিম। গোটেইখিনিতো দেখা নাযাব, যিমান পাৰোঁ দেখাবৰ চেষ্টা কৰিম। তেনেহ'লে বলক ওপৰত উঠি যাওঁ। ওপৰত বহুত শ্বুট কৰিলোঁ আমি। এতিয়া আমি তলত যাম। বহুত মানুহ আহিছে কয়াকুজিয়া অভয়াপুৰী পাৰ্কত। আপোনাৰ ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি সৰু ডাঙৰ চব মানুহে আহিছে। সকলোৱে ফূৰ্তি কৰিব আহিছে, কিছুমানে এনেই আহিছে, টাইম পাছ কৰিব আহিছে, কিছুমানে চাব লগা কিছুমান বস্তু আছে চাব লগা। গতিকে আহক আৰু কি আছে চাওঁ।
পিছফালে চাচোন, এইটো কি ধুনীয়া ঘৰ বনাইছে, একদম বঢ়িয়া লাগছে, আসাম টাইপৰ নিচিনাকে ধুনীয়া লাগিছে ঘৰটো। চাওক আপোনালোকে কি বঢ়িয়া লাগছে। এতিয়া আমি নাৱত উঠিম, নাৱত উঠি সিপাৰে যাম। তাতে সিপাৰে কি কি আছে চাই লওঁ। আহি পালো আমি নতুন দ্বীপত, চাওঁ নতুন দ্বীপটোত কি কি আছে। চাই থাকক এইটো দ্বীপত আমি আপোনালোকক কি কি দেখাব পাৰো, গতিকে আহক চাই লওঁ। আপোনালোকে চাওক, ইয়াতে দ্বীপৰ মাজত এটা ধুনীয়া মন্দিৰ আছে, এইটো চাওক, মা মনসা মন্দিৰ মোৰ পিছফালে আছে। অকণমান মা মনসা মন্দিৰত প্ৰণাম জনাই। গতিকে আৰু কি কি আছে চাওঁ, আহক। এইটো দ্বীপত আৰু একো চাব লগা নাই, খালি মন্দিৰটোৱে আছিল। এতিয়া আমি নেক্সট দ্বীপত যাম, চাওঁ তাতে কি কি চাব লগা বস্তু আছে। তেনেহ'লে আহক চাই লওঁ। প্ৰথম দ্বীপটোত আমি চালোঁ, এতিয়া আমি দ্বিতীয় দ্বীপটোত আহিছোঁ। চাওঁ দ্বিতীয় দ্বীপত কি কি চাব লগা আছে চাই লওঁ। তেনেহ'লে বলক চাই লওঁ। এটা বঢ়িয়া বস্তু পাইছোঁ, আমি উঠি আছোঁ, ফ্লাই অভাৰ ব্ৰিজ পাইছোঁ আমি। পুৰা পাহাৰৰ পৰা আহিলোঁ, এতিয়া আৰু কি কি আছে চাই লওঁ। গতিকে আহক। এতিয়া দ্বিতীয়টো দ্বীপত আপোনাৰ পিকনিক প্লেচ আছে, পিকনিক প্লেচ লগতে মোৰ ইফালে নৃত্য গীত হয়, মঞ্চ আছে। এইখন মঞ্চ হ'ল সৌৱা পিকনিক খাই আছে, বহুত জেগাত পিকনিক খাই আছে। বলক আৰু সিফালে যাই আমি ভিডিঅ' বনাই আছোঁ। আপোনালোকে চাওক, সেই ইফালে কিমান দূৰলৈকে আৰু আছে কুয়াকুজি এৰিয়া। গতিকে আমি সেই কুয়াকুজি এৰিয়ালৈকে নাযাওঁ। আপোনালোকে দেখা পাইছে তাতে ধুনীয়া দোকান আছে, কিবা ভোক চোক লাগিলে আপোনালোকে কিবা খাব পাৰিব। গতিকে পিকনিক প্লেচ আৰু 2-3 জেগাত খাই আছে, সেইখিনি দেখুৱাই পেলাই আমি ভৰিৰে যে চলাই সেইবিলাক নাৱত যাই ভিডিঅ' বনাই। চাই লওক আপোনালোকে, ইয়াতে পিকনিক চলি আছে। প্ৰথমতে সিফালে এক পাৰ্টি চলি আছে, এতিয়া দ্বিতীয় পাৰ্টি, এই থাৰ্ড পাৰ্টি আছে। সিফালে পিকনিক প্লেচ খাই আছে, ইফালে 4 পাৰ্টি ইয়াতে পিকনিক প্লেচ আছে। এতিয়া মানে আপুনি ইয়াতে এৰিয়াত আহিলে পাৰ্কৰো আপোনালোকে মজাটো ল'ব পাৰিব, আৰু পিকনিকো যদি খায় পিকনিকো আপোনালোকে খাব পাৰিব। তেনেহ'লে বলক আগত আৰু যাওঁ, কি কি হয় চাই থাকক।
কুৱাকুজিৰ পৰা এইমাত্ৰ ওলালোঁ যদি ভিডিঅ'টো ভাল লাগিছে বা কুৱাকুজি এৰিয়া কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটোৰ সৈতে জড়িত থাকিব খোজে তেনেহ'লেতো জানাই আপোনালোকে কি কৰিব লাগে গতিকে আজিৰ কাৰণে এইখিনিয়ে নেক্সট ভিডিঅ' সোনকালে লৈ আহিম গুড বাই